এনেকুৱা ধৰণৰ যে এই পৃথিৱীত যিমানখিনি পুণ্য কৰি স্বৰ্গলৈ গতি কৰিছে সিমানখিনি সময় স্বৰ্গত থাকিব পাৰিব। পুণ্যখিনি শেষ হৈ যোৱাৰ পাছত পুনৰ আহি নৰকতে পতিত হ'ব লাগে। কিন্তু যদি ভগৱন্তক স্মৰি আমি বৈকুণ্ঠ যাব পাৰোঁ তেতিয়াহ'লে ভগৱন্তই নিজ মুখেৰে কৈছে যে যদি মোৰ ভকতে মোৰ ধামলৈ এবাৰ আহে তেতিয়াহ'লে মোৰ ভকতক মই কেতিয়াও ঘূৰাই পৃথিৱীলৈ জাতকে খাবলৈ যাব নিদিওঁ বুলি কৈছে। আৰু আপোনাৰ সবে এতিয়া ভকতি জমা কৰিব বিচাৰিছেনে? আপোনাৰ সবে এতিয়া বৈকুণ্ঠ যাব পাৰিব, কিন্তু বৈকুণ্ঠ যাবলৈ এই কলি যুগত আটাইতকৈ সহজ বুলি কৈছে, আটাইতকৈ সহজ। কিন্তু কেইটামান নিয়ম পালন কৰিব লাগে। বহুত নিয়ম আছে, তাৰে অকণমান মই ক'বলৈ বিচাৰিছো যে প্ৰথমতে আমি কৃষ্ণ জয় গুরু শঙ্কর সর্বগুণাকর যাকিনি নাহিকে পাম তোহারি চরণ রেণু শত কোটি বারেক করু প্ৰণাম। আমি বিশ্ব শান্তি উপলক্ষে খোলাগতি উদীয়মান যুৱক সংঘ আৰু ৰাইজ আৰু শ্ৰী শ্ৰী বুঢ়াডঙৰীয়া থানৰ পৰিচালনা সমিতিৰ সহযোগত আমি 3 দিনীয়া কাৰ্যসূচীৰে মহাভাগৱত পাঠ ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শনৰ দিহা কৰিছিলোঁ। এই অনুযায়ী আমাৰ কালিৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। কালি আমাৰ তেজপুৰৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াই ধৰ্মধ্বজা উত্তোলন কৰি আমাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰাই আমাৰ অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা ইতিমধ্যে চলি আছে, আপোনালোকে দেখিছে। আৰু অজস্ৰ হাজাৰ হাজাৰ ভক্তবান ৰাইজৰ ইয়াত দৰ্শন হৈছে, ভাল লাগিছে। আজি খোলাগতি গাঁও আৰু শ্ৰী শ্ৰী বুঢ়াডঙৰীয়া থান বৈষ্ণৱপুৰীলৈ মানে উত্তীৰ্ণ হৈছে। আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মৰিগাঁৱৰ পৰা প্ৰিয়দৰ্শন ডেকা নামৰ এজন যুৱক, এজন বালক আহি আজি ভাগৱত পাঠ কৰিলে। এটা পৰিৱেশ মুখৰ পৰিস্থিতি, এটা পৰিৱেশ সৃষ্টি কৰি গ'ল। আমি সকলোৱে আনন্দিত হৈছোঁ। আৰু অহা কালিলৈ আমাৰ মহাভাগৱত পাঠৰ অন্তত অহা কালিলৈ আমাৰ ইয়াতেই এভাগী নাটকৰ ভাওনাৰ দিহা কৰা হৈছে। ৰাম হনুমানৰ যুদ্ধ শীৰ্ষক এখনি ভাওনা আমাৰ স্থানীয় শিল্পী আৰু তেজপুৰৰ বাচকবনীয়া শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত এই ভাওনাখন অহা কালিলৈ পৰিৱেশন হ'ব। গতিকে আমি আপোনালোকৰ যোগেদি, এই চেনেলৰ যোগেদি আমি ৰাইজক অহা কালিলৈও এই ভাওনাখনত দৰ্শক হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ। আমি ভাল পাইছোঁ যে আমাৰ এই প্ৰথম বাৰ্ষিক যি ভাগৱত পাঠৰ আমি দিহা কৰিছোঁ, আমি সফলেই হৈছোঁ। আৰু ৰাইজৰ যি ভক্তি ভৰা সেৱা, যি উৎসাহ, আমি আনন্দিত হৈছোঁ। ধন্যবাদ। ন চিন্তাৰে ন পৰিকল্পনাৰে সকলোতকৈ অলপ পৃথকভাৱে আপোনালোকৰ মাজলৈ দা তেজপুৰ সত্যৰ সন্ধানত আমি উপলব্ধ সামাজিক মাধ্যমৰ সকলো পৃষ্ঠাত